91.9 আজিৰ কাহিনীৰ শিৰোনাম বৰ অদ্ভুত নহয়নে 91.9 আছিল অসমৰ প্ৰথমটো ব্যক্তিগত FM চেনেল ৰেডিঅ' উলালা 91.9 FM হৰ দিন হৰ পল আচলতে এই আছিল শব্দটো ক'বলৈ বৰ দুখ পাওঁ বহুতৰে হয়তো বহুতো ভাল লগা স্মৃতি জড়িত হৈ আছে এই চেনেলটোৰ লগত এটা সময় আছিল যেতিয়া FM চেনেল বুলি ক'লে ৰেডিঅ' উলালা 91.9 FMৰ কথাই মুখলৈ আহিছিল আমাৰ কাৰণে ৰেডিঅ' সদায় প্ৰিয় সেয়া আকাশবাণী গুৱাহাটীয়েই হওক বা বিবিধ ভাৰতীয়েই হওক কিন্তু লিজাৰ লগত ৰেডিঅ' উলালাৰ যেন কিবা এটা আৱেগিক সম্পৰ্ক আছিল তেতিয়া তাই কলেজলৈ যাবলৈ আৰম্ভ কৰিছে মাত্ৰ কেইদিনমান যোৱাৰ পিছত তাই এটা মোবাইল ফোনৰ গৰাকী হ'ল আৰু মোবাইলটোত ফোন আহ-যাহ কৰাৰ উপৰিও অতিৰিক্ত হিচাপে আছিল FM চেনেল কেইটা লাহে লাহে ৰেডিঅ' উলালাৰ লগত যেন লিজাৰ এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিল কলেজলৈ যাওঁতেও FM আহিও FM আনকি পঢ়ি থকাৰ সময়তো FMএ বাজি থকা হ'ল গধূলিৰ সেই সময়ৰ বিখ্যাত শ্ব' আছিল ঢোলে ডগৰে ডগৰৰ যে কথাবোৰ নহয় ইমান ৰস বাৰু ক'ৰ পৰা আনে তাৰপিছত ৰাতি লেট নাইট মস্তি মুস্কানৰ ডাইৰেক্ট দিলছে মুঠতে এটাৰ পিছত আন এটা শুনি থাকিবলগীয়া অনুষ্ঠানৰ পৰিভৰ আছিলে শনিবাৰৰ কেম্পাছ মন্ত্ৰৰ কথা বাৰু লিজাই কেনেদৰে পাহৰিব জীৱনত প্ৰথমবাৰৰ বাবে তাই তেনেকুৱা এটা অনুষ্ঠানত কথা কৈছিল আৰু ষ্টুডিঅ'ৰ ভিতৰত সোমাই তাই পেপুৱা লাগিছিল সেইবোৰ কথা মনলৈ আহিলে তাই আজিও হাঁহি ৰখাব নোৱাৰে অৱশ্যে কথা কোৱাৰ ভয়ত তাই পেপুৱা লগা নাছিল এচিৰ ঠাণ্ডা খাইহে তাই তেনেকুৱা এটা অৱস্থা হৈছিল মানুহ এজনক প্ৰত্যক্ষ নকৰাকৈ কেৱল মাতটোৰে আত্মীয় হৈ পৰিব পৰা গুণ ৰেডিঅ'ৰে থাকে সেয়েহে আজিও নষ্টালজিৰে ভৰি পৰে লিজাৰ মন আজিকালি অৱশ্যে লিজাৰ FM শুনা নহয় সেই যেন আগৰ মাদকতা তাই বিচাৰি নাপায় সময়ৰ পৰিৱৰ্তনে আমাৰ ভাল লগাবোৰ সলনি কৰি দিয়ে হয়তো আপোনালোকৰো কিছুমান ভাল পোৱা বস্তু সময়ৰ সোঁতত ক'ৰবাত হেৰাই গৈছে ভাল পোৱাবোৰ ধৰি ৰাখিব পাৰিলেহে আমি কোনোবাখিনি সুখ অনুভৱ কৰোঁ নহয় জানো কাৰণ জীৱনটো জীয়াই থাকিবলৈ আমাক এই সৰু সৰু সুখবোৰৰেই প্ৰয়োজন গতিকে আপোনালোকেও লিজাৰ দৰে এই সৰু সৰু সুখবোৰেৰেই জীপাল হৈ থাকক তেনেহ'লে আজিলৈ মই মীনাক্ষী ডেকাই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নতুনত্ব আমাৰ সদায় কাম্য নতুন এটা বস্তুৰ প্ৰতি আমাৰ সকলোৰে হেঁপাহ থাকে আগ্ৰহ থাকে এই হেঁপাহবোৰৰ পৰাই জন্ম হৈছিল এটা সৃষ্টিৰ আৰু সেই সৃষ্টিটোৰ নাম আছিল আহৰিৰ টুকটাক আহৰিৰ টুকটাকৰ লগত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে জড়িত সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক দিয়া উৎসাহ অনুপ্ৰেৰণা আদিৰ কাৰণে মই সঁচাকৈয়ে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ এতিয়া আহৰিৰ টুকটাক চেনেলটো অলপ নতুন সংযোজন আনি পেলাই নতুন এটা অনুষ্ঠান লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিম আৰু সেই অনুষ্ঠানটোৰ নাম হ'ব এপিয়লা চাহ আৰু এটা গল্প চাহৰ প্ৰতি আমাৰ সকলোৰে এটা আকৰ্ষণ আছে আৰু এই চাহৰ লগত বিভিন্ন ধৰণৰ কাহিনী জড়িত হৈ থাকে গতিকে আপোনালোকে আমাৰ এই এপিয়লা চাহ আৰু এটা গল্প আহৰিৰ টুকটাকৰ নিচিনাকৈ মৰম দিব বুলি আমি আশাবাদী ধন্যবাদ আহৰিৰ টুকটাক আমাৰ জীৱনত ঘটি থকা সৰু বৰ ঘটনাবোৰক কাহিনীৰ ৰূপ দি উপস্থাপন কৰা এটি ইউটিউব চেনেল কাহিনীবোৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল পালে লাইক কৰিব আৰু কেনেকুৱানো পাইছে কমেণ্ট যোগে জনাব আপোনালোকৰ মৰম আশীৰ্বাদ আৰু সঁহাৰি আমাৰ চিৰকাম্য